বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ দুখবৰটো পালেনে এইমাত্ৰ আহিল অতিকৈ এটি দুখবৰ দীপজ্যোতি কেওটৰ এই খবৰটোৱে সমগ্ৰ ৰাজ্যবাসীকে কঁদুৱাইছে আচলতে কি হ'ল হঠাৎ দীপজ্যোতি কেওটৰ এই ভিডিঅ'টোত সবিশেষ জানিব পাৰিব সকলোকে হহুৱাই ভাল পোৱা জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ মোহনক গুৱাহাটীৰ হেলথ চিটি হাস্পতালত ভৰ্তি কৰা হৈছে খবৰ অনুসৰি হৃদৰোগত আক্ৰান্ত হৈছে দীপজ্যোতি কেওট বৰ্তমান জটিল অস্ত্ৰোপচাৰৰ বাবে সাজু হৈছে ডাক্তৰ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দল সোমবাৰে বিয়লি 3 বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা মোহনৰ সম্প্ৰতি এনজিঅপ্লাষ্টি অস্ত্ৰোপচাৰ চলি আছে বুলি চিকিৎসক কৰ্তৃপক্ষই জানিবলৈ দিয়ে গতিকে তেখেত যাতে অতি সোনকালে সুস্থ হৈ উঠে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবচোন আজিৰ ভিডিঅ'টো আসলে ইমানেই ভিডিঅ'টো পাৰে মানে শ্বেয়াৰ কৰি দিব